তো কেনে আছে আপোনালোক? আশা কৰোঁ সকলো ভালে আছে। কি আপোনালোকে জানেনে টপ মুছলিম নেতাসকলৰ বিষয়ে, মুছলিম স্বাধীনতা সংগ্ৰামীসকলৰ বিষয়ে, যিসকল নেতাই স্বাধীনতা সংগ্ৰামত শক্তিশালী ভূমিকা গ্ৰহণ কৰিছিল, যিসকলৰ শ্লোগানে আন্দোলন আৰু বেছি শক্তিশালী কৰি তুলিছিল, যিবোৰ শ্লোগান শুনি ইংৰাজে ভাৰত এৰিবলৈ বাধ্য হৈছিল, ভাৰতৰ সন্মুখত ইংৰাজে মাথা নত কৰিবলগীয়া হৈছিল, এই আটাইবোৰ কথা শুনি নিশ্চয় বহুত ভাল লাগে আৰু ভাল লাগে কাৰণে তেওঁলোকে ইতিহাস গঢ়িব পাৰিছে, মৰিও অমৰ হৈ আছে। কিন্তু অনুতাপৰ বিষয় এয়ে যে সেই নেতাসকলৰ ইতিহাস লাহে লাহে নাইকিয়া হ'ব ধৰিছে। এইসকলক মাথো আমাৰ উত্তৰ পুৰুষ বা আমি জানিলেই যথেষ্ট নহয়, আমাৰ পূৰ্বপুৰুষসকলেও এইসকলক মনত ৰখা উচিত আৰু তাৰ কাৰণেই আজিৰ এই ভিডিঅ'টো। তেন্তে আৰু দেৰি কিহৰ? চ' উইদাউট এনি ৱেষ্টিং টাইম লেটছ মেক ইট ষ্টাৰ্ট। আজিৰ এই ভিডিঅ'টোত প্ৰথমেই ক'ব বিচাৰিছোঁ জয় হিন্দ শ্লোগানৰ বিষয়ে। আপোনালোকে জানেনে জয় হিন্দ শ্লোগানটো কোনে আৰু কেতিয়া দিছিল? অৱশ্যে এই শ্লোগানটোক লৈ বহু কণ্ট্ৰভাৰ্চিও আছে। কিছু সংখ্যকে দাবী কৰে এই শ্লোগানটো সুভাষ চন্দ্ৰ বসুৱে দিছিল, বাট ফেক্ট চেক কৰি দেখা যায় নাই, এই শ্লোগানটো আবিদ হাছানেহে দিছিল। কেনেকৈ আহক জানি লওঁ। আবিদ হাছানৰ পূৰ্ণ নাম হ'ল জৈনুল আবদিন হাছান, ঘৰ হায়দৰাবাদ। তেখেতৰ পিতৃ এজন কালেক্টৰ আছিল। তেখেতে ইঞ্জিনিয়াৰিং কৰিবলৈ জাৰ্মানীলৈ গৈছিল। পৰৱৰ্তী সময়ত আবিদ হাছানে INAত মেজৰ হয় আৰু ভাৰতৰ প্ৰচাৰ অভিযানত অংশগ্ৰহণ কৰে। আবিদ হাছান অৰ্থাৎ জৈনুল আবদিন হাছানেই জয় হিন্দ লৈ আহিছিল আৰু নেতাজী সুভাষ চন্দ্ৰ বসুৱে সানন্দে সেইটো গ্ৰহণ কৰিছিল। পৰৱৰ্তী সময়ত 1941 চনত আবিদ হাছানৰ অনুৰোধ মৰ্মে এই শ্লোগানটো INAৰ বাবে নেতাজী সুভাষ চন্দ্ৰ বসুৱে গ্ৰহণ কৰিছিল আৰু এই কথাবিলাক প্ৰাক্তন চৰকাৰী কৰ্মচাৰী নৰেন্দ্ৰ লোথাৰৰ কিতাপত উল্লেখ আছে। ইয়াৰ পিছত নাম আহে মৌলানা হজৰত মোহানিৰ। তেখেত বিখ্যাত উৰ্দু শায়াৰ আছিল। তেখেতে দিয়া বিপ্লৱী শ্লোগানটো আছিল ইনকলাব জিন্দাবাদ। তেখেত শায়াৰৰ উপৰিও এজন বিপ্লৱী সাহিত্যকাৰ, সাংবাদিক, ইছলামী বিদ্বান আৰু সমাজসেৱক আছিল। এই শ্লোগানটোৰ অৰ্থ হৈছে বিপ্লৱ দীৰ্ঘজীৱী হওক। ইয়াৰ উদ্দেশ্য আছিল মানুহক চেতনা যোগোৱা, যাৰ দ্বাৰা চৰকাৰে কৰা জোৰ জুলুমৰ বিপক্ষে মাত মাতিব পাৰে। স্বাধীনতাৰ সময়ত এই শ্লোগানটো প্ৰত্যেকৰ বাবে এটা ধ্বনি হৈ গৈছিল। কিন্তু ইনকলাব জিন্দাবাদ শ্লোগানটোক লৈও কণ্ট্ৰভাৰ্চি আছে। একাংশই দাবী কৰি আহিছে যে এই শ্লোগানটো মৌলানা হজৰত মোহানিয়ে দিয়া নাছিল, স্বাধীনতা সংগ্ৰামী নেতা ভগত সিঙেহে দিছিল। এই কথাটো একেবাৰে অসত্য নহয়। ইনকলাব জিন্দাবাদ ধ্বনিটো 1929 চনত ভগত সিঙে দিছিল, বাট এই শ্লোগানটোৰ আচল গৰাকী মৌলানা হজৰত মোহানিহে। কাৰণ এই শ্লোগানটো 1921 চনত তেখেতৰ কলমৰ দ্বাৰা লিখা হৈছিল, অৰ্থাৎ তেখেতে লিখি থৈ গৈছিল। পিছত যিটো কিতাপত সীমাবদ্ধ নাথাকি প্ৰত্যেকজন জোৱানৰ মুখে মুখে প্ৰচাৰিত হৈছিল। আজিলৈকে ভিডিঅ'টো ইমানে। এনেকুৱা ঐতিহাসিক আৰু ৰাজনৈতিক ভিডিঅ' চাবলৈ ছাবস্ক্ৰাইব কৰক আমাৰ ইউটিউব চেনেল NAD ধামাকা। লগতে আমাৰ NAD জ্ঞান পেজটোক ফ'ল' কৰিবলৈ নাপাহৰিব। টিল দেন বাই।